motherfucking Eagle Double G. Snoop Dogg. নমস্কাৰ দেৱী আৰু সজ্জনো সৰি দেৱী ধুনাইয়া সকলো সাজনবিলাক বহি আছে সাজন নমস্কাৰ জনালোঁ আপোনালোকক সকলোকে দেৱী চিত্ৰৰূপৰ পৰা আৰু আজি আমাৰ মঞ্চৰ বিশিষ্ট অতিথি হিচাপে আহি আছে আক লাইভ 555 চেনেলটোৰ পৰা মিষ্টাৰ ধনিয়া আৰু তেওঁৰ পুত্ৰ গেণ্ডা আহক আপোনালোকে মহিলা সকলোকে আপনি কোন হট চিট বলি হয় তো ইয়াতে তো কোনো হটে নহয় সব তো কোন হয়ে যায় চেয়ার বিলাক হট চিট যেতিয়া খেলখন খেলিব টকাটো যেতিয়া আপোনালোকে জিকিব তাৰপিছত আপোনালোকে হট হৈ যাব সেনেকে ক'ব কথাবিলাক আপনি কৈছে হট চিটত বহা তুমি লগ পাবা কেতিয়া পাম বহিলো তো আইয়ে খেল শুরু করতে আমাৰ এই খেলখনত দুটা নিয়ম আছে এটা হ'ল আপুনি এইটো খেলত কোনো লাইফ লাইন ইউজ কৰিব নোৱাৰে কোনো লাইফ লাইন ফেচিলিটি আমি দিয়া নাই আৰু 2 নম্বৰ হ'ল আমি যোনটো প্ৰশ্ন আপোনালোকক দিম তাৰে বাবে আমি 4টাকে অপশ্যন আপোনালোকৰ স্ক্ৰীণত দিম আপুনি তাৰ পৰা চুজ কৰিব শুদ্ধটো যদি আপুনি শুদ্ধটো চুজ কৰিব পাৰে তাৰ বিনিময়ত আপুনি মূল্য জিকিব আপোনালোকে বুজি পাইছে বুজি পাইছোঁ আপোনাৰ কথাখিনি পিছে লাষ্ট প্ৰশ্ন কিমান টকা লাষ্ট প্ৰশ্নটো 1 কৰোৰ টকাৰ কাৰণে আপোনালোকে যদি 1 কৰোৰ টকাটো জিকে আপোনালোকে কি কৰিব বুলি ভাবিছে 1 কৰোৰ টকাটো জিকিলে আমি আমাৰ চেনেলটো বহুত গৰীব চেনেল আমি এতিয়া মোবাইলেৰে ভিডিঅ' বনাই আছোঁ মানে আমাৰ যিখিনি ছেটআপৰ দৰকাৰ আমাৰ ভিডিঅ' বনাওঁতে DSLR ড্ৰোন এইবিলাক বস্তু আমি ছেটআপটো কিনিম আৰু থাক লাইভ 555 চেনেলটো আমি অলপ আপগ্ৰেড কৰাৰ কাৰণে চেষ্টা কৰিম তো আহক আমি খেলখন ষ্টাৰ্ট কৰোঁ প্ৰথম প্ৰশ্ন 15 টকাৰ কাৰণে আৰু আপোনালোকৰ স্ক্ৰীণৰ ওপৰত কেটৰিনা কেফ কোনখন চাবোনেৰে গা ধুৱে আৰু অপশ্যনবিলাক আপোনালোকৰ স্ক্ৰীণৰ ওপৰত দিয়া হৈছে অপশ্যন এ ডভ অপশ্যন বি ডেটল অপশ্যন চি ৰিন অপশ্যন ডি ভিম ৰিন চাবোনেদিটো কাপোৰ ধুৱে এইটো নহয় ভিম চাবোনেদিটো বাচন মাজে এইটোও নহয় ডেটল চাবোনটো কনফিউজ লাগি আছে মোৰ ডেটল আৰু ডাবৰ মাজত কিন্তু বীজাণুমুক্ত কৰাৰ কাৰণে ডেটল চাবোন কিন্তু কেটৰিনাৰ শৰীৰততো বীজাণু নাইয়ে আপুনি এনচাৰ এ ডভটো লক কৰি দিয়ক তেতিয়াহ'লে মই অপশ্যন এ ডভ লক কৰি দিম চিয়'ৰ 100% চিয়'ৰ আপুনি লক কৰি দিয়ক হয় না নাই কেনা দে লক কৰি দিয়ক কম্পিউটাৰ মহাশয় অপশ্যন এ লক কৰি দিয়ক আৰু অপশ্যন এ শুদ্ধ উত্তৰ ড ইয়েস আৰু আপোনাৰ পুৰস্কাৰটো এইটো স্যার 15 টাকা হৈ আছে আৰু খেলিবি নহয় 5 টকা বাকী থাকে আচ্ছা হ'ব ইয়াতে থাকক দ্বিতীয় প্ৰশ্ন 1200 টকাৰ কাৰণে আপোনাৰ স্ক্ৰীণৰ ওপৰত এইটো শাহৰুখ খানে ফেন বনাইছে সলমান খানে টিউবলাইট বনাইছে তেতিয়াহ'লে আমিৰ খানে কি বনাব অপশ্যন এ দাড়ি কটা মেচিন অপশ্যন বি পানী উঠা মেচিন অপশ্যন সি ATM মেচিন আৰু অপশ্যন ডি ৱাশ্বিং মেচিন প্ৰশ্নবিলাক খুব টান ফুটি আছে কিন্তু দেই আমাৰ খেলৰ এইটো নাই কিন্তু অপশ্যন এ হয় নেকি দাড়ি কটা মেচিন এইটো হ'ব লাগে লক কৰি দিওঁ
আপুনি অপশ্যন এ লক কৰি দিয়ক দাড়ি কটা মেচিন তেতিয়াহ'লে অপশ্যন এ দাড়ি কটা মেচিন লক কৰি দিম লক কৰি দিয়ক চিয়'ৰ চিয়'ৰ কম্পিউটাৰ মহাশয় অপশ্যন এ দাড়ি কটা মেচিন লক কৰি দিয়ক আৰু এইটো শুদ্ধ উত্তৰ আপোনালোকৰ 1200 টকাটো জমা থাকিল এতিয়া আমি তৃতীয় নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো ঠিক আছে হ'ব আপুনি দ্বিতীয় নম্বৰ প্ৰশ্নটো কওক আমাক তৃতীয় নম্বৰ প্ৰশ্ন 14,300 টকাৰ হয় আৰু কুৱেশ্যন আপোনালোকৰ স্ক্ৰীনৰ ওপৰত এইটো সৰু এ বেছি ডাঙৰ এ বেছিতকৈ কিমান ডাঙৰ আৰু অপশ্যনবোৰ হ'ল অপশ্যন এ 10 বছৰ অপশ্যন বি 15 বছৰ অপশ্যন চি 3 মাহ আৰু অপশ্যন ডি আমি গম নাপাওঁ এইটো হ'ব নোৱাৰে 6 মাহ 5 মাহ 3 মাহ এইটো হ'ব নোৱাৰে অপশ্যন ডিটোৱে লক কৰি দিম স্যার অপশ্যন ডি আমি গম নাপাওঁ এইটো আপুনি লক কৰি দিয়ক চিয়'ৰ অপশ্যন ডি আমি গম নাপাওঁ অপশ্যন ডি আমি গম নাপাওঁ লক কৰি দিয়ক আপুনি কম্পিউটাৰ মহাশয় অপশ্যন ডি আমি গম নাপাওঁ লক কৰি দিয়ক আৰু শুদ্ধ উত্তৰ আপোনালোকৰ 14,300 টকা মোৰ তাত জমা থাকে হ'ব হ'ব আমি চব মনত ৰাখিছোঁ এই ব্ৰেইনটোত গোটেইখিনি বস্তু মনত আছে বৰ ডেঞ্জাৰ ব্ৰেইন এইটো এতিয়া আমি চতুৰ্থ নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো আৰু এইটো প্ৰশ্ন 3,70,000 টকাৰ কাৰণে আৰু প্ৰশ্নটো আপোনালোকৰ স্ক্ৰীনৰ ওপৰত এইটো অজয় দেৱগন কি খাই ভাল পায় অপশ্যনবোৰ হয় অপশ্যন এ চিকেন বিৰিয়ানী অপশ্যন বি কোকা कोला ऑप्शन सी केसर दाने दाने में केसर का स्वाद ऑप्शन डी मलाई बेरी যিটো ইমান ডাঙৰ এক্টৰ খালি চিগাৰেটহে খাব বিৰিটো নাখায় চিকেন বিৰিয়ানী কেশৰটো হ'ব নেকি সেইটো কৈছে কেশৰটো বিমলৰ এডভাৰটাইজটো থাকে ঠিক কৈছে আপুনি অপশ্যন চি কেশৰ এইটো লক কৰি দিয়ক তেতিয়াহ'লে মই অপশ্যন চি কেশৰ লক কৰি দিম লক কৰি দিয়ক চিয়'ৰ 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 কম্পিউটাৰ মহাশয় অপশ্যন চি কেশৰ লক কৰি দিয়ক আৰু এইটো শুদ্ধ উত্তৰ পঞ্চম নম্বৰৰ প্ৰশ্ন তাৰে ধনৰাশিটো ৰখা হৈছে 17,09,045 টকা আৰু প্ৰশ্ন আপোনালোকৰ স্ক্ৰীনৰ ওপৰত এইটো অসমীয়া বিয়া মানুহে কোনটো প্ৰেজেণ্ট বেছি দিয়ে অপশ্যন এ কাপ সেট অপশ্যন বি বাটি সেট অপশ্যন সি গ্লাস সেট অপশ্যন ডি ঘুঙৰু সেট কাপ সেট কাৰণ মোৰ দাদাৰো বিয়া পাতিছিলোতো গম পাওঁ হা মানুহ কোনটো বস্তু বেছি দিয়ে ঘুঙৰু সেটটো নহয় ঘুঙৰু সেটটো ৱেলকামত পৰা যায় নামে ঘুঙৰু সেট বুলি থাকে মানুহ বিয়া চালি আমাৰ দাদাৰ বিয়া কিন্তু পাতিছে বহুত উঠিছিল
অপশ্যন বি বাতিছে আপুনি লক কৰি দিয়ক তেতিয়াহ'লে মই অপশ্যন বি বাটিছে লক কৰি দিম লক কৰি দিয়ক আপুনি দিয়ক চিয়'ৰ 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 কম্পিউটাৰ মহাশয় অপশ্যন বি বাটিছে লক কৰি দিয়ক আৰু অপশ্যন বি বাটিছে শুদ্ধ এতিয়া আমি আগবাঢ়ো অষ্টম নম্বৰ প্ৰশ্নলৈ আৰু তাৰ মূল্য ৰখা হৈছে 33,03,333 টকা আৰু প্ৰশ্ন আপোনালোকৰ স্ক্ৰীনৰ ওপৰত এইটো সাধা আৰু সোণৰ প্ৰথম যুদ্ধ ক'ত হৈছিলে অপশ্যন এ পানিপথৰ যুদ্ধ অপশ্যন বি শৰাইঘাটৰ যুদ্ধ অপশ্যন চি হাটৰ যুদ্ধ আৰু অপশ্যন ডি কাৰ্গিলৰ যুদ্ধ এইটোতো পানীপথৰ যুদ্ধটো নহয় কাৰণ পানীপথৰ যুদ্ধ লাগিছিল শৰাইঘাটততো সাধা আৰু সোণ হোৱা নাই শৰাইঘাটততো বীৰ লাচিত বৰফুকনে যুদ্ধ কৰিছে চাদা চোন হাতৰ তলতে হয় নেকি ৰহ ভাবিব লাগিব ৰহ ঠিকে কৈছা দে স্যার অপশন সি হাটৰ যুদ্ধ আপনি লক করে দিয়ক আপোনালোকে চিয়'ৰ আছেতো আমি শিওর চিয়'ৰ হাটৰ যুদ্ধ তেতিয়াহ'লে মই অপশ্যন চি হাটৰ যুদ্ধ লাভ কৰিম লক কৰক কৰক কম্পিউটাৰ মহাশয় অপশ্যন চি হাটৰ যুদ্ধ লক কৰি দিওঁ অপশ্যন চি হাটৰ যুদ্ধ শুদ্ধ উত্তৰ। 33,03,333 টকা আপোনালোকৰ মোৰ তাত জমা থাকিল আৰু আপোনালোকে বহুত ভাল খেলি আছে মই বহুত ভাল লাগিছে ধন্যবাদ মই আশা কৰোঁ আপোনালোকে 1 কৰোৰ টকাটো জিকক আৰু থাক লাইভ 355 চেনেলটো আগুৱাই লৈ যাওক মই আশা ৰাখিছোঁ থ্যাংক ইউ এতিয়া আপোনালোকৰ সপ্তম নম্বৰ প্ৰশ্ন 1 কৰোৰ টকাৰ পাছ পাই লাগবো পঞ্চায়ত লৈ যাবাই লাগবো একদম আৰু প্ৰশ্নটো আপোনালোকৰ স্ক্ৰীনৰ ওপৰত এইটো ছোৱালীবোৰে কোনটো টাইমত বেছি ঠকা দিয়ে অপশ্যন এ যেতিয়া আপুনি বেছি টাইম আৰু ৰেছপেক্ট দিয়ে অপশ্যন বি যেতিয়া তাহাঁতৰ মন ভৰি যায় অপশ্যন চি যেতিয়া তাহাঁতৰ টাৰ্গেটটো ফিল আপ হৈ যায় আৰু অপশ্যন ডি যেতিয়া তাতকৈ বেছি ধনী ঘৰৰ ল'ৰা পাই যায় স্যার ছোৱালীবিলাকৰ ঠকা দিয়া হিচাপততো চাৰিওটা এনচাৰে মিলিছে মোকতো মাথাই কাম কৰিব নালাগে স্যাৰ বহুত কঠিন প্ৰশ্ন সুধিছে এইটো আপুনি 1 কৰোৰ টকাৰ কাৰণে কি মই ইজি প্ৰশ্ন দিম তোমালোকক অঁ স্যাৰ মই মাথাটো অলপ ঠাণ্ডা কৰি লওঁ কি শিখাও আৰু স্যাৰ অকলে নাখাবা দেই সকলো দিয়া আপুনিও খানি স্যাৰ খাওঁ তাৰমানে মই এইটো চিকৰ কোম্পানীৰ মই ব্ৰেণ্ড এম্বেচেডৰ অঁ দিয়া দিয়া তো এনচাৰটো ভাল ভাবি আছোঁ দিয়াচোন অলপমান নকৰিব দিয়াচোন অলপ। অকল বলো না দেউতাৰ পৰা চিকৰ খুজি আছে তই অঁ এনচাৰ ভাল তই তেতিয়া কওক তোক যে এই ছোৱালীটো যে ঠকা দিছিল মনত আছে কি কাৰণত ঠকা দিছিল গম পাইছোঁ এই যে তোৰ কৰি ধনী ল'ৰাটো পাই গ'ল গম পাইছোঁ সেইকাৰণে
দে এনচাৰ ডিটো লক কৰিব দিম এনচাৰ ডি আপুনি লক কৰি দিয়ক আৰু মাৰি দিয়ক আপোনালোকে চিয়'ৰ চিয়'ৰ তুমি চিয়'ৰ তাৰ হৈছে মোৰ ল'ৰাটোক এটা ছোৱালী ঢকাইছিল এইটো কাৰণে ঢকাইছিল ইয়াৰ কৰি ধনী ল'ৰা এটা পাই গৈছিল তাৰ ফলত ইয়াক ঢকা দিছিল সেইটো ভাবি কাৰণে আমি এনচাৰ ডিটো কৰিছোঁ এনচাৰ ডি আপুনি লক কৰি দিয়ক আপুনি কৰিব না আমি লক কৰিম নাই নাই আচ্ছা তেতিয়াহ'লে মই এনচাৰ ডি হা তাতকৈ বেছি ধনী ঘৰৰ ল'ৰা পাইছে হুম। লক কৰি লক কৰক লক কৰক কম্পিউটাৰ পাছ হয় অপশ্যন ডি লক কৰি দিয়ক শুদ্ধ উত্তৰ আপোনালোকে বহুত ভাল খেলিছে ধন্যবাদ বহুত ভাল লাগিলে মই আশা কৰোঁ আপোনালোকৰ মনত যোনটো ইচ্ছা আছে চেনেলটো গ্ৰ' কৰাৰ কাৰণে কি কৰে আপোনালোকে চেনেলটোৰ নাম থাক লাইক টিউবুল ফাইভ থাক লাইক টিউব মই আশা কৰিছোঁ আপোনালোকে এই ধনৰাশিটোৰ পৰা যোনটো আপোনালোকে খেলি কেনে জিকিলে এইটোৰ দ্বাৰা আপোনালোকে চেনেলটো গ্ৰ' কৰক থেংক ইউ তো মই এতিয়া আপোনালোকক টকাটো অনলাইন পে'মেণ্ট কৰি দি আছোঁ ঠিক আছে দিয়ক ঠিক আছে আপুনি ওচৰত চালটো কি কৰি আছে স্কেন কৰি আছোঁ তোমাৰ ফেচখন অঁ গৈছে চাওক আৰে মাত্ৰ 1200 টকাই আহিল বাকীখিনি কি হ'ল বাকীখিনি মানে 1200 টকা পালে মানে আমাৰ ইয়াত GST, MST, TST, BSC, MSC, BA এইবোৰ সকলো টেক্স কটা হয় তাৰ বাবে আপুনি 1200 টকা পাইছে আৰু যদি দুটা টেক্স মই ধৰা নাই সেইটোতো এড কৰি দিলে আপুনি এইটো টকাও নাপালে হয় আপুনি 15 টকাটো পালে আপুনি বহুত ভাল খেলিছে মোৰ ভাল লাগিছে না আমাক গোটেইখিনি টকা লাগিব আপুনি 1 কৰোৰ টকাৰ কথা কৈ 1200 টকা দি আছে এইটো কি ধৰণৰ কথা আপোনাৰ 1 কৰোৰ টকা লাগে 1 কৰোৰ টকা লাগিব আপুনি যোনটো কথা কৈছে আপুনি মিছা কথা কিয় কয় 1 কৰোৰ টকা লাগে লাগিব আপোনালোকে উঠকচোন এইফালে দিয়ক চালু দিয়ক অলপ সেইখিনি ঘূৰাব কেমেৰাৰ ফালে আপোনালোকে মুখখন দিয়ক এইফালে সেইবাৰ আপোনাক দেখা স্মাইলটো দিয়ক স্মাইলটো দিয়ক টকা লাগে বেটা টকা ল'ব আহিছে ওৰে টকা পায় নমস্কাৰ ৰাইজ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰটো কৰি দিব আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডৰ বেল আইকনটো দবাই দিব আৰু যদি আমাৰ ভিডিঅ'টোত কিবা ভুল আপোনালোকে পাইছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক জনাই দিব থেংক ইউ নমস্কাৰ জয় আই অসম